Officer, boleh lop. Rajesh Sonkaran and partner Bibison Kishore. Bye now. বেডমিণ্টন আজি সেই ইভেণ্টছ আজি ইয়াত ডিফু আৰম্ভ কৰা হৈছে। আছাম ষ্টেট মাষ্টাৰ গেম টুৰ্ণামেণ্ট বেলেগ বেলেগৰ জিলাত চলি আছে। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট সেই ঠাইত সেই জিলাবিলাকৰ বেলেগ বেলেগৰ ইভেণ্টছ সেইবিলাকত ফুটবল, ভলীবল, বাস্কেটবল, এথলেটিক্স সেইবিলাকৰ ইভেণ্টছ চলি আছে। ইয়াত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ইয়াত বেডমিণ্টন ইভেণ্টছটো ইয়াত আজিৰ পৰা আৰম্ভ কৰা হ'ব। দুদিন কাৰ্যসূচী হ'ব পাৰে, কাৰণ অল আছামৰ পৰা 150 পাৰ্টিচিপেণ্টছ ইয়াত আহিছে। যিবিলাকৰ 30+ যিবিলাকৰ স্পৰ্টছ লাভাৰবিলাকক আগুৱাই নিয়াৰ স্বাৰ্থত আমি মাষ্টাৰ গেম এছ'চিয়েশ্যনৰ গঠন কৰা হৈছে। প্ৰথম অসমৰ মাষ্টাৰ গেম আৰম্ভ কৰা ময়ে নেতৃত্ব লৈছোঁ। মই প্ৰথম সভাপতি এতিয়াও আছে আৰু থাকিব। এতিয়া লাহে লাহে আমি সেই মাষ্টাৰ গেমছ এছ'চিয়েশ্যনৰ জৰিয়তে ৱৰ্ল্ডত, অকল ইণ্ডিয়া নহয়, ৱৰ্ল্ডৰ বেলেগ বেলেগৰ ঠাইত আমাৰ অসম হৈ ইণ্ডিয়া হৈ আমি পাৰ্টিচিপেট কৰিছোঁ। আমি অহাবাৰ জাপানত হ'ব। জাপানত আমাৰ কাৰ্বি আংলঙৰ পৰা প্ৰায় স্পৰ্টছ লেভেলবিলাকৰ তাতে পাৰ্টিচিপেণ্টছ হ'ব। যোৱাবাৰ আমাৰ ছাউথ কোৰিয়া হৈছে। ছাউথ কোৰিয়াও আমাৰ ইয়াত বেডমিণ্টন ইভেণ্টছ আমাৰ ডক্টৰ জিকিলিন টেৰণ তেওঁ গ'ল্ড মেডেল পাইছে। এনেধৰণৰ আমি যাতে যিবিলাকৰ 30+ পৰা ৰিটায়াৰমেণ্ট যিবিলাক দিয়ে স্পৰ্টছৰ ক্ষেত্ৰত, বিশেষকৈ 25, 26, 27, 30 বিল' হ'লে কিন্তু খেলিব পাৰে, কিন্তু 30+ হ'লে তেওঁলোকে যিকোনো ইভেণ্টছ প্ৰতিযোগিতা কৰিব নোৱাৰে। ফুটবল হওক, ভলীবল হওক, যিকোনো ইভেণ্টছ, গতিকে ইনডোৰ আউটডোৰো খেলিব পাৰে। গতিকে আমি যিবিলাক 30+ হ'লেও যে স্পৰ্টছৰ ক্ষেত্ৰত যাতে স্পৰ্টছ কালচাৰটো আনিব বিচাৰিছোঁ, তাৰ কাৰণে আমি আছাম মাষ্টাৰ গেম এছ'চিয়েশ্যন আমি গঠন কৰিছোঁ। সেইমতে এতিয়া খেলবিলাকৰ গৈ আছে আৰু জিকিও আহি আছে। আছাম মাষ্টাৰ গেম এছ'চিয়েশ্যনৰ পৰা বেলেগ বেলেগৰ ইভেণ্টছৰ গ'ল্ড মেডেল আনিছে। অকল কাৰ্বি আংলঙৰ পৰা নহয়, বেলেগ বেলেগৰ জিলাৰ পৰা মাষ্টাৰ গেমছ যিটো প্ৰতিযোগিতা হৈছে, সেই প্ৰতিযোগিতাৰ ইণ্ডিয়া বাহিৰেও বেলেগ বেলেগৰ কাণ্ট্ৰিৰ পৰা আমি বেলেগ বেলেগ দেশৰ পৰা ইয়াত গ'ল্ড মেডেল অনা বহুতো অসমত যুৱক যুৱতীবিলাকে আনিছে, যিটো 30+ খেলুৱৈবিলাকে। গতিকে আজি যিটো বেডমিণ্টনৰ আজি ইয়াত ইভেণ্টছ এটা পাতিছে, সেইটো মই সকলোকে মই বেলেগ বেলেগৰ ঠাইৰ পৰা ইয়াত আহিছে। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, গোলাঘাট আৰু নগাঁও, মৰিগাঁও, গুৱাহাটী সেইবিলাকৰ জেগাত পাৰ্টিচিপেণ্টছ 150 আহিছে। গতিকে তেওঁলোকৰ পৰা মোৰ ফালৰ পৰা এজ প্ৰেছিডেণ্ট হৈ, সভাপতি হৈ, আছাম মাষ্টাৰ গেমছ এছ'চিয়েশ্যন হৈ মই তেখেতসকলক আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু আপোনালোকৰ মিডিয়া হৈ প্ৰচাৰ কৰিব লাগে যে 30+ মানুহবিলাকৰ যাতে ইভাৰগ্ৰীণ হয়, যাতে স্পৰ্টছৰ ক্ষেত্ৰত যাতে সদায় মানে আগুৱাই লৈ যাব পাৰে। কাৰণ চিৰজীৱনলৈকে স্পৰ্টছৰ ক্ষেত্ৰতো খেলি থাকিবলৈকে আপোনালোকে দেখি পাইছে, কিছুমানে বয়স 80+, 90+ লৈকে মানুহে স্পৰ্টছৰ ক্ষেত্ৰত মানে খেলি আছে, জইন কৰি আছে। হ'ব, থেংক ইউ। মই নিজে খেলিম এতিয়া, মই নিজেও প্ৰতিযোগিতা কৰিম ইয়াতে। তাতো 30+ আৰু 40+ আৰু 50+ তিনিটা কেটেগৰীয়ে মই পাৰ্টিচিপেট কৰিম। আউটডোৰ আমি লাছো কাপাথু আৱাৰ চাই পিপন পে ৰিটায়াৰমেণ্ট পিৰিয়ড এটি লাচি মাষ্টাৰ গেমছ পুনিতুম চেং লো যে 30+ পেন তামে যে কাপাথুয়া নিংহাং আতুমদো পলংতে जात का पथुहिन तमे लासो पार्टिसिपेंट्स लोंग नंगी पसी वॉल के दो है वॉल मास्टर गेम एसोसिएशन दो इंडिया लोंग ता दो सिदा आसाम लोंग बांके मास्टर गेम एसोसिएशन सेंग सिपिन लांग के सेंग चीनी लिसि पांगतांग पोलो आसाम स्टेट मास्टर गेम एसोसिएशन आमाई फुटा निलिलो लासि वांगबोम पेन नॉन दा इंडेंग थ्रोका नंग लेलो इंडोर आउटडोर la indoor outdoor tame la so master games pin da ka mangke badminton events lo la pen aka preka district lo bangke belek events do hoda by athletics do football do
volleyball do basketball do lahai events pin ini along apreka district CB ponlo da bage badminton chona lasi kebang jiang nian tame lason sin itu Master Games Association pen lason si cepate bang ke bipon bom da ke asam men ke bang det si bang pharui sira bang hokep angtan pen ke bang da Karbi Anglong pen angtan a district pen ke bang pharui sira bang hokep abang phot da participants dolo lasi badminton net ala bang ke lasi dak lokal tum ta tolang bang pharui ni ba playing pasopen lasi gadok pemantan ang tumanta akhir juminang na chahang lo